আজি আমাৰ অডিঅ' কলিং বিশিষ্ট অতিথি আমাৰ সকলোৰে মৰমৰ আমাৰ দাদা আমাৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মামাক কল কৰাৰ আগত আমাক এজন ব্যক্তিক লাগিব। সেই ব্যক্তিজন হ'ল আমাৰ MLA ৰ পুতেক বাবু। তেখেত ইতিমধ্যে আহি আছে, ঘোঁৰা বান্ধাৰ চক পাইছে। আপোনালোকে ধৈৰ্য সহকাৰে উপভোগ কৰি থাকক। আপোনালোকে ভাবছি MLA ৰ পুতেকক ইয়াত কিয় লাগে? মই আপোনালোকক কওঁ শুনক। হাজাৰক মামা যদিও মামা, এতিয়া মামা হ'লেও এতিয়া অসমৰ মুখ্যমন্ত্ৰী, তাত আমাক এটা মানুহ লাগবই মাজত ফোন কৰিবা। MLA ৰ পুতেক আমাৰ কাৰ্যালয় পাইছে। চাহ পানীৰ ব্যৱস্থা অলপ কৰিছোঁ, যাতে চাহ পানী খাই আছে। চাহ পানী খোৱাৰ পিছত আমি ষ্টেডিলৈ আমন্ত্ৰণ কৰি আনিম। চাওক দৰ্শক, আমি এতিয়া আমন্ত্ৰণ কৰিবলৈ ওলাইছোঁ আমাৰ শিয়ালমাৰা সমষ্টিৰ MLA ৰাবিট কুউৰীৰ পুত্ৰ বাবুক। এয়া আমাৰ মঞ্চত বাবু। নমস্কাৰ নমস্কাৰ। বাবু, আপোনাৰ খবৰ ভালনে? ৰাধা আছো দিয়া কিবা। সেয়ে বাবু, আমি যে মামাক ফোন মাৰিম, মামাই গম পায়নে? ক'ত গম পাব ৰাধা? মামাই গোটেই অসমখনৰ চিমটি আজিকালি ল'ব লগা হৈছে। তই মই ফোন মাৰা বুলি ক'ত গম পাব? বাবু গম পাব নাপায় নাই। ইমান টকা খৰচ কৰিছে, এইটো আৰম্ভ কৰিছোঁ। কিবাকে মামাই আমাৰ ফোনটো ৰিচিভ কৰিলে হ'ল আৰু। বাবু তোক এটা কথা কৈছোঁ দিয়ক। কি কথা ৰাধা? মামাই ফোন ৰিচিভ নকৰিলে কিন্তু মই আন্দোলন কৰিম। ডাইৰেক্ট দিছপুৰত যে আন্দোলন কৰিম। ৰাধা এইগিলা কৰিব মোক মাতিছে নেকি? মই যাওঁ নলিবা। এতিয়া মামাই কিমান ব্যস্ত থাকে, ৰিচিভ নকৰিবও পাৰে, পাছত হ'লেও কৰিব নহয়। ৰাধা দেৰি নকৰোঁ আৰু ফোনটো ল'ব, মোৰো এইফালে কাম আছে। ফুল ফুলিছে বসন্তত, তুমি জাননি বহাগত। বাবু মামাৰো ক'লে দিওঁ আছে এটা। হেল্ল' হিমন্ত মামা নেকি? হয় হয়। সেই বাবু ৰিচিভ কৰিছে। মামা মোক চিনি পাইছেনে? মই কেৰালা ৰোষ্টাৰ অডিঅ' কলিং শ্ব'ৰ পৰা কৈ আছোঁ। নহয় মামা, একদম নতুন ফ্ৰেছ নিউ শ্ব'। নতুন চলিচা কৰা মোৰ তাতে কোনো আপত্তি নাই, কিন্তু মোৰ যে পাৰ্মিশ্যন এটা তাত ল'ব লাগে। বিদ্যা কৈছে, এইটো ভুল হৈ গ'ল মোৰ। নহয় মামা, আপোনাৰ যে পাৰ্মিশ্যন এটা ল'ব লাগে, মোক ভৰিৰ বুঢ়া আঙুলিটো চিগনেল এটা দিয়া নাই। মামা মোৰ ঘৰ ঘুরছে, মোৰ ঘৰ শিয়ালমাৰা সমষ্টিৰ অন্তৰ্গত ফেবৰাপাৰা গাঁৱত। মামা আছে। বাবু তোৰ কথা সুধছি। মোক যে মামাই চিনিয়ে নাপায়, ই মিছাও কৈ আছে। নাই মোৰ লগত ৰাবিট কুউৰী নাই। বাবু বাপেৰৰ কথা সুধছি, তোৰ কথা নহয়। মামা আপোনাক এটা কথা সোধো, বেয়া নাপায় যদি। মামা আপুনি ইলেকশ্যনৰ আগতো বহুত প্ৰতিশ্ৰুতি দিছিল। আপুনিতো এতিয়া ইলেকশ্যন জিকি মুখ্যমন্ত্ৰী হ'ল মামা। মামা এতিয়া সেই প্ৰতিশ্ৰুতি হৈ থাকিবনে, এনে কামলৈ ৰূপান্তৰিত হ'ব? মুখ্যমন্ত্ৰী এজনৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ কথা পাতিব লাগে তুমি নাজানা? চৰি মামা, ভুল হৈ গ'ল মোৰ। মামা এটা কথা সোধো আপোনাক, তাৰমানে কি জানানে মামা, সৰ্বাতাক বহুত দিন দেখা নাই। সৰ্বাতা ক'ত আছে নো? এই কেৰা, মামাৰ খং উঠলি চব বন্ধ কৰি দিব। কিবা কৈ পেলাই ফোনটো কাটি দি। কি মামা সৰ্বাতাৰ লগত গেম নাই এতিয়া? মামা আপুনিও এতিয়া ব্যস্ত আছে পাইছোঁ, আজৰি অকণমান ফোন মাৰিম কেতিয়াবাই। মামা হ'ব দে মামা। অ'কে মামা, ফোন নামাৰো দিয়া, আপোনাক একদিন আমাৰ চৌলৈ মাতিম। কেৰা কি কয় মামাই? বাবু ফোন মাৰিব দিছি, লগা হ'লে চৌতে মাতিব দিছি ডাইৰেক্ট। নহয় ডাঙৰ মানুহৰ কথা নহয়, মানুহ চানুহ দেখা নাপাওঁকৈ কথা পাতি থাকিব বেয়া পায়। কেৰা দা মই যাওঁ। তই এনেকৈ যাবি বাবু? ভাতৰ ব্যৱস্থা কৰিছি নহয় বাবু, ভাতকেইটা খাই যা। মই ৰঙামলক ফোন মাৰি কওঁ, তই ভাতকেইটা খাই যা। কলাটোৱে নাচাই দেখা, ফোনটো ৰিচিভ নকৰে। আকৌ একবাৰ মাৰিছে আৰু বাবু। সেই ৰঙামূল, সেই বাবু যাব ওলছি, তাক ভাত পানী খিনি হৈ পেলাই ই ৰিক্সা এখন তুলি পঠাই দিম। কি মূল্য, ভাত হোৱাই নাই এতিয়াও? তন্দে মস্ত বন্ধ কৰিহে আহিবি। মানুহ এটা চোত আহিলে কি কৰিব লাগে মানুহ নাজানো তন্দে। ফোন ৰাখ, একখেদে লওঁ, একখেদে পেলাই দি আছোঁ ৰ তোক। ভাত নাখাওঁ দেৰি হ'ব, মই যাওঁ। বাবু ভাত নাখাওঁ যদি যা আৰু তই কাষে যাবি, ৰাস্তা পালে ই ৰিক্সাখন উঠিবলৈ যাবি। হ'ব দে যাওঁ। ই গেল নেকি?